हेलो वो बिचनात उलियाई আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰাই মানে ৰাতিপুৱাও নহয় আৰু মানে দুপৰীয়াৰো হওঁ সময় এতিয়া বাজিছে 11:30 গতিকে ৰাতিপুৱা উঠি কাম বন কৰিলোঁ মানে ঘৰ চৰ ঝাৰু দি পেলাই বিচনা পাৰি এতিয়া চাহ পানী খাইছিলোঁ আগতে উঠি ব্ৰাছ চাছ কৰি চাহ পানী খাই লৈছোঁ আৰু এতিয়া খাই আছোঁ মেগী এতিয়া এইয়া মেগী আৰু এইজনী মোৰ ভাগিন জানভি কৈ দিয়া তোমাৰ নামটো কৈ দিয়া হাই কৈ দিয়া তোমাৰ নামটো জানভি বৰালি তাই নাম জানভি বৰালি তাই কৈ দিছে অকণমান ডাঙৰ কথা মেগী খাই আছোঁ এতিয়া মেগী এইটো আমাৰ জানভিয়ে খাই আছে মোবাইল চাই চাই আৰু মোৰ এতিয়া মানে মছলা খাই মছলা নাখাই তাই মছলা দিয়া নাই আৰু এইটো মই এতিয়া খাম তো চাই কিবা ভিডিঅ'টো শেষলৈকে ঘৰটোৰ কাম হোৱাই নাই বৰষুণৰ কাৰণে বহুত কেইদিন ৰখিবলগীয়া হ'ল তো এতিয়া কৰিব তো মাটি উঠাই আছে এইজনী আমাৰ জানভি কোৱা লাইক কৰিব কোৱা শ্বেয়াৰ কৰিব কোৱা কমেণ্ট কৰিব কোৱা মাছিৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব কোৱা লাইক শ্বেয়াৰ আৰু ওকে কাম বন হৈছে যিহেতুকে এতিয়া গা পা ধুই ৰেডি হৈ লওঁ পুৰা মানে গা পা ধুই আহি আপোনালোকক লগ পাই আছোঁ চাই থাকিব শেষলৈ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ বহুত ভাল আৰু ভিডিঅ'টো আচলতে মই দিনতে ষ্টাৰ্ট কৰিছিলোঁ কিন্তু এতিয়া গধূলিয়ে হ'ল একো দেখুওৱা নহ'ল মানে দিনটো কিনো কৰিলোঁ একো দেখুওৱা নহ'ল কাৰণ আপোনালোকে দেখিছে যে মোৰ মানে ভাগিনজনীও আহিছে গতিকে তাইও আছে তাইকো অকণমান সময় দিব লাগে গতিকে তাইকো অকণমান সময় দিলোঁ দিনত তাইৰ লগত লাগি থাকোঁতে ভিডিঅ' মানে তেনেকৈ বনোৱা নহ'ল গতিকে এতিয়া গধূলিয়ে হ'ল মানে গধূলিৰ পৰানো কি কৰোঁ আপোনালোকক দেখুৱাম তো চাই থাকিব শেষলৈকে আৰু এটা কথা মানে কি হয় আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে লাইক নকৰে শ্বেয়াৰ নকৰে তো প্লিজ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু শ্বেয়াৰো কৰি দিব কাৰণ আপোনাৰ লগতে যাতে আন দহজনেও মোৰ ভিডিঅ'বোৰ দেখে মানে চাই তো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু শ্বেয়াৰ কৰিব তো চাই থাকক এইবোৰ কি ওলোৱাইছা তুমি কি কৰিছা তুমি এইবোৰ খেলি আছা তুমি দেখোন খেলি এইবোৰ বস্তুবোৰ এনেকৈ বিচনাত উলিয়াই মেলি তুমি দেখোন নাই মানুহটো এইটো কি হয় এইটো কি হা এইটো কেনেকৈ খেলে দেখাই দিয়াচোন মোক মই নাজানো নহয় উঠি আহা অঁ ছাবস্ক্ৰাইব কৰি দিবচোন আমাৰ গুডুৱে কৈছে ছাবস্ক্ৰাইব কি কৈছা ভালকৈ কৈ দিয়াচোন তুমি কি কৈছা ভালকৈ কৈ দিয়াচোন বাই দিলাই কিয় বাই দিলা আৰু কথা নাপাতা অ'কে তুমি কি কৈছা হেল্ল' গাইজ তাৰপিছত আকৌ কি ক'বা হেল্ল' গাইজ তাৰপিছত নৰেন্দ্ৰ মোদী ক'বা হা আমাৰ গুডুৱে মানে এনেকৈ বস্তুবোৰ বিচনাত উলিয়াই লৈছে এতিয়া খেলিব আৰু তাই ৰ'বা তুমি কি নপঢ়া নেকি তুমি যিবোৰ যে উলিয়াই লৈছে তুমি পঢ়িব লাগিব নহয় হা গুডু তুমি পঢ়িব লাগে নে কি কৰিব লাগে অ' আচ্ছা তুমি পঢ়িও থাকা খেলিও থাকা আচ্ছা তোমাৰ কিতাপে নাই ইয়াতে তোমাৰ যে বুকবোৰ নাই ইয়াতে ক'ত গৈছে এতিয়া অকণমান সময় টিভি চাই আছোঁ মই যিহেতুকে গধূলি সময় এনেই আছোঁ একো কাম নাই তো অকণমান সময় টিভি চাইছোঁ এনেই এতিয়া হৈ গ'ল চাহ খোৱাৰ টাইম এতিয়া চাহ খাওঁ
ইফালে আমাৰ মাইনা কেইজনী আছে হাই কৈ দিয়া দেখাই নাপায় এই ছোৱালীকেইটাৰ মাজত ল'ৰাটোই হেল্ল' এই মাইনাটো চিনি পোৱা নাই আজি প্ৰথমবাৰৰ বাবে ওলাইছে মানে এই মাইনাটো কি হৈছে নেকি দিয়ে দিয়া আপু দিয়ে দিয়ক চিনাকিটো দি দিয়া মানে জেঠীমাৰ ছোৱালী ন মোৰ তাইৰ জেঠীমাৰ ছোৱালী গৰম কেনেকুৱা বহুত বেয়া গৰম কেনেকুৱা গৰম এইবোৰ মানে ইয়াতে কাঠবোৰ এনেকৈ আগৰ ভিডিঅ'বোৰত দেখিছে আপোনালোকে যদি চাইছে আগৰ ভিডিঅ'বোৰ মানে কাঠবোৰ এনেকৈ দৰজা খিৰিকীৰ কাঠবোৰ ভিতৰত ৰখা হৈছে কাৰণ বাৰাণ্ডাতে আছিলে আপোনালোকে হয়তো দেখিছে আগৰ আৰু এইবোৰো আছে তলত এনেকৈ ৰাখিবলগীয়া হৈছে আৰু এইবোৰ কাপোৰ মানে এইবোৰ ঘৰৰ কাঠ আৰু মানে বাৰাণ্ডাত আছিলে কিন্তু এতিয়া বৰষুণত তিতিলে অকণমান বৰষুণ যিহেতুকে বহুত বৰষুণ দি আছিলে এইকেইদিন তো সেইটোকে যিহেতুকে বহুখিনি জিকি গ'ল তেতিয়া সেইকাৰণে মানে এতিয়া তেনেকৈ থ'বলগীয়া হৈছে যে কাপোৰৰ মানে টোপোলাবোৰ দেখিছে এইবোৰ মানে জুম কৰি দিছোঁ এইবোৰ আপোনালোকে হয়তো ভাবিছে যে কিহৰ মানে ইমান এনেকৈ বান্ধি থৈছে কাপোৰবোৰ তাতে আৰু মানে ড্ৰয়িং ৰুমত আৰু এইফালেও এইবোৰ আচলতে পানী উঠিছে মলং চাইড আমাৰ গাঁৱৰ মানে বহুত ওচৰৰ মানে বহুত ঠাইতে পানী উঠিছে এইবাৰ তো মোৰ বাৰ ঘৰতো পানী উঠিছে সেইকাৰণে তাইৰ মানে গোটেই এইবোৰ কিছুমান গোটেই মানে তিতা নাই কিন্তু কিছুমান তিতি গৈছে এনেকৈ মানে গডৰেজৰ পৰা উলিয়াই মোনাত কাপোৰবোৰ ভৰোৱাই ইয়াতে তিতাকেইটা মানে শুকোৱা হৈছে তিতাবোৰ মানে বহুত তিতিছে সেইবোৰ ৰ'দত দি মানে শুকুৱাইছে কিন্তু এনেকৈ গোটেইবোৰ ওলোৱা নাই গোটেইবোৰ মানে ওলোৱাই মানে এনেকৈ হেৰি কৰাটো সম্ভৱো নহয় বহুতখিনি কাপোৰ আছে আৰু এইফালেও আছে এইবোৰো আছে তো ইমান কাপোৰ ক'তনো মেলি দিব তো অলপকৈ এনেকৈ শুকুৱাই আছে শুকুৱাই মানে এনেকৈ মানে থ'ব লগা হৈছে যিহেতুকে থ'বলৈ মানে জেগা নাই আমাৰো ঘৰৰ কাম চলি আছে আপোনালোকে হয়তো দেখিছে আগৰ যদি ভিডিঅ'বোৰ চাইছে গম পাইছে তো ইয়াতে মানে ৰাখিবলগীয়া এতিয়া মই খাম বুট জিকাইছিলে আৰু এতিয়া মই বুট খাওঁ A few moments. সোনা ৰেডি এতিয়া শুম আৰু এইটো গাৰু মানে মই মোবাইলটো থৈছিলোঁ এইটো গাৰু কাষত থাকিব নেকি এইটো গাৰু আৰু ইয়াতে মই থাকিম ইয়াতে থাকিব অ'কে ৰেডি গুড মৰ্ণিং এইফালে আছে আমাৰ দুদু উঠিছা অ'কে গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আমি এতিয়া উঠিম ন আমি এতিয়া উঠি লৈ চাহ পানী খাই লওঁ আৰু এইখন ফেনখন চলি আছে ফেনখন চলি আছে বহুত মাত ওলাইছে চাউণ্ড হৈ আছে মুখ চুখ ধুই আহিলোঁ উঠি এতিয়া চাহ খাই আছোঁ নাৰিকল দিয়া বিস্কুটেৰে আৰু অকণ গাখীৰ দিয়া চাহ আৰু বিস্কুটেৰে এতিয়া চাহ খাই আছোঁ আৰু আজি ভিডিঅ'টো মানে বেছি দীঘলীয়া নকৰোঁ কাৰণ মানে বেছি দীঘলীয়া ভিডিঅ'বোৰ চাই বৰিং পায় ন সকলোৱে তো বেছি দীঘলীয়া নকৰোঁ আজি ইয়াতে মানে ভিডিঅ'টো শেষ কৰিম আৰু আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকক মইতো ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগত আন দহজনেও দেখে মোৰ ভিডিঅ' চাই তো আজিলৈকে ইমানেই আৰু বাই বাই এতিয়া বাই বাই